বসুদেৱে চিন্তি বাকল ও কিমতে ৰাও হাত মহাপাপী কংসৰাত ও বিধি কিয় নিদাৰুণ হে কৰুণাৰ সিন্ধু সংকট কালৰ বন্ধু তুমি ভকতৰ ভয়হাৰী ও ঘৰ বিপদত আমি পৰিলো প্ৰাণ স্বামী ও ৰাখা ৰাখা প্ৰাণ হে মুৰাৰী তোমার হে কৃপা মানি দৈব কি কিরপানি করিল গ্রহণ রঙ্গম ও এবে কিনো লীলা কৰি অথন্তৰ কৰা হৰি ও যায় মোৰ ৰাখিও ও এহি বুলি বসুদেৱে হৰি কস্ম ৰিয়াতেবে আপুনি হৈ লন্ত দিহ ও ধীৰ বাক্য বুলি কোনো হয়া প্ৰায়নত জানো ও কংস কদি লন্ত সমিধান ও বসুদেৱ মহামতি বলহুনা ভজপতি জনমিলে মৰণ নিশ্চিত ও এৰি এক জৰকাই খিচাতে প্ৰৱেশিয়া ও অন্য এক দেহে হৈ ও কৰ্মায়নু হৰি জীৱে ফলক জীৱে পাৱে
দুখ রাত্রি দিন অপুকাৰ জৰ ফল সুখ পায়া জীৱে আশাৰিখ দুষ্কাৰ্যত পন্দ হৈ তুমি পুৰ মহামতী হৈ ভোগী নিত প্ৰীতি কিয়নৰ থৰ কৰা কৰ্মৰ ধন জিত বিধিৰ বিধান হিত ৰুধিবে কি মতে তাৰ হে অংশ পৰাক্ৰমী প্ৰজামী অনুগামী উচিত ধন কহ ভগ্নীতাতে ঠাণ্ডা ধৰি নিজ হাতে যুগে যুগে খাইবা গঞ্জ তুমি হে মনুষ্য ভাল কিন্তু জীবা কত কাল আছে চুম্বি দিলে কেম যদিও বা হস্তি চৰি নতু চাহি ক্ষীণকাই কালে প্ৰাণ কৰিব মহাবাহু বীৰ তুমি পদানত কৰি ভূমি অকাৰ্যত কেন কৰাম অনুভূহীন কাজ হে কংস মহাৰাজ দিয়া দৈৱ কিৰ প্ৰাণ হেন বুলি বসুদেৱে মিনতি কৰন্ত যেৱে তব বংশ অচলত চকু কত মত কৰি দশন সুভান্ত জৰি অহি যেন সুভান্ত
প্ৰকৃতি সংসাৰণীতি স্বৰূপে শিলা কণ্ঠ আত্মা পৰমাত্মা ভেদ সম্বন্ধৰ সম্ভেদ তত্ত্ব প্ৰকাশে অবৈজ্ঞানিক যদি জ্ঞান অৰয়বা প্ৰদান ফলতাৰ এক নধৰ অসংশয়তি মলমতি বচনে নলভে প্ৰীতি অস্বাভিমান কদাপি এই কথা চিন্তি মনে বসুদেৱে তক্ষণে কংস আগে কৰে দৈৱ ক্ষীৰ গৰ্ভজাত এটি এটি ভূমিষ্ঠতে তজু আগে দিব বাৰে হত্যা কৰি পুত্ৰ মোৰ লভিবা শান্তি ঘৰ যদি হোৱা মৰণ নিষ্ঠা সত্য বাক্য মৰহি যদি বাজায় দেহা জহি ৰাখিব বচন হুকমুনি নিগদতি শুনা পাণ্ড বৰণাতি মহামহন্তৰ দৃঢ় যদিওবা প্ৰাণ যাই বাক্য কব নৰংঘই অৱশ্যকে কৰিব শুনি বসুদেৱৰ বাণী অংগে তংগী ৰৈল শুনি ধীৰে ধীৰে কৰিলা প্ৰস্থান দৈৱকীয় বসুদেৱে নিষ্কৃতি লোভিয়াতে নিজ গৃহে কৰিলা
শুনা সভা সদগণ লীলা কৰি বাক মনে আপুনিয়ে সনাতন অৱতৰি জগতত পুণ্য যুগ দাপৰত শ্ৰীকৃষ্ণ পুনৰূপ অহংকাৰ হুই নষ্ট ভকতিথে হৰি তুষ্ট জানি ভক্তিক হাৰ ও ভকতৰ কল্পতৰু বোলা ডাকি কৃষ্ণ গুৰু ও হামফৰধি বন হুই নষ্ট ভকতিতে হৰি তুষ্ট জানি ভক্তিক হাৰ ও ভকতৰ কল্পতৰু বোলা ডাকি কৃষ্ণ গুৰু ও হামফৰধি বন